মানুহে কয় দুখ হেনো বহুত বেয়া, যেতিয়া আহে কন্দুৱাই থৈ যায়, কিন্তু দুখ যেতিয়া আহে তেতিয়া বহুত কথা শিকাইও থৈ যায়। কেতিয়াও সেইজন মানুহৰ বাবে সময় খৰচ নকৰিব বা নাকান্দিব যিজনে আপোনাৰ আৱেগ, অনুভূতি আৰু বিশ্বাসৰ মৰ্যাদা দিয়া নাই। যিদিনাৰ পৰা আপুনি নিজৰ মাজত নিজকে বিচাৰিবলৈ আৰম্ভ কৰিব, সেইদিনাৰ পৰাই আৰম্ভ হ'ব আপোনাৰ এটি নতুন জীৱন, সুখৰ জীৱন, শান্তিৰ জীৱন। প্ৰকৃত মজবুত সেইজনহে যিজনৰ মন ভাঙিছে, সপোন ভাঙিছে, আত্মীয়ৰ পৰাও অৱহেলা পাইছে, অথচ আনক কয় মই ঠিকেই আছোঁ। এদিন সেইবোৰ মানুহো সলনি হৈ যায় যিবোৰে কয় মই বেলেগৰ দৰে নহয়, মোক বেলেগৰ লগত তুলনা নকৰিবা। জীৱনৰ প্ৰতিটো খোজ সাৱধানে আগবাঢ়ক, কাৰণ বহুত মানুহ ৰৈ আছে কেৱল আপোনাৰ ভুল এটা ধৰিবলৈ। পঢ়া লিখা কৰিলেও মানুহ শিক্ষিত নহয় যদি সেইটোৱেই নাজানে ক'ত হাঁহিব লাগে আৰু ক'ত মূৰ তল কৰিব লাগে। পৃথিৱীৰ সকলো বস্তুৱেই চিনিব পাৰি, কিন্তু মানুহৰ মন চিনিব নোৱাৰি। কি ভাবিছা তুমি আনক উপকাৰ কৰিলে তুমি মহান হ'বা? তেনেহ'লে ভুল ভাবিছা তুমি। এই স্বাৰ্থপৰ দুনিয়াত প্ৰয়োজন শেষ হ'লে এদিন সকলোৱে পাহৰি যায়। জীৱনটো আহি এনেকুৱা এখন ঠাই পাইছে য'ত নেকি নিজৰ দুখবোৰ সহ্য কৰিব নোৱাৰোঁ আৰু আনৰ আগত প্ৰকাশ কৰিব নোৱাৰোঁ। কেতিয়াবা নিজকে বহুত মনত পৰে, কি আছিলোঁ আৰু কি হৈ পৰিলোঁ। কেতিয়াবা মনৰ দুখবোৰ ইমানেই বাঢ়ি যায় যে কি কাৰণত নাজানো, কিন্তু চকু পানী নিজেই ওলাই পৰে। জীৱনটোৱে ইমান কষ্ট দিয়ে, তথাপি মনত বহুত আশা থাকে। মনটোৱে কয় একো নহয়, চেষ্টা কৰি আগুৱাই যা, এদিন না এদিন সফল হ'বিয়েই। যদি কোনোবাই আপোনাৰ আশাবোৰত জীয়াই থাকে, তেতিয়াহ'লে আপুনিও তেওঁৰ বিশ্বাসক নাভাঙিব, কাৰণ মানুহে তেওঁৰ ওপৰতহে আটাইতকৈ বেছি আশা কৰে, যাক তেওঁৰ মনৰ আটাইতকৈ ওপৰৰ বুলি ভাবে। ধন্যবাদ, আজিৰ ভিডিঅ'টো ইমানলৈ। যদি আপোনালোকে চেনেলত নতুন হৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি ল'ব।